Good morning everyone. আৰু ইয়া দেখিছে না কি হয় এয়া হৈছে মাটকা চিকেন আৰু ফাৰ্ষ্ট টাইম কাৰণে ট্ৰাই কৰি লৈ আছকচোন প্ৰথমতে এনেকৈ মাংসখিনি মছলা তেল আলু যিমান যি আছে আদা নহৰু পেষ্ট গোটেইখিনি মিক্স কৰি ল'লোঁ এনেকৈ তাৰপিছত এয়া চৰুটো লৈছোঁ আৰু চৰুটো মাটি লেপি লৈছোঁ বাহিৰত যাতে মানে ফাটি নাযায় তাৰপিছত এনেকৈ সানি থোৱা মাংসখিনি এনেকৈ দি দিলোঁ তাৰপিছত জুইত এনেকৈ বহাই দিলোঁ ঢাকন এখন দি পেলাই তাৰপিছত এনেকৈ অলপ টাইম সিজিবলৈ দি দিলোঁ তাৰপিছতে চাওকচোন নমাই দিলোঁ আৰু কালাৰ বেছি দিয়া নাই গতিকে ইমান কালাৰ উঠা নাই তাৰপিছত অকণমান পিছত এনেদৰে খাবলৈ বহি গ'লোঁ আৰু কলপাতত